কবি যতীন্দ্ৰনাথ দুৱৰাদেৱৰ মগনিয়াৰ কবিতাটি এক কথা কবিতা। এই কথা কবিতাটিত এজন দৰিদ্ৰ লোক অৰ্থাৎ মগনিয়াৰজনে কিবা এটা পোৱাৰ আশাত কবিৰ আগত হাত পতাত কবিয়ে সেই সময়ত একো দিব নোৱাৰি কঁপি থকা হাত দুখনত ধৰি যি আন্তৰিকতাৰে কবিয়ে মগনিয়াৰজনক একো দিব নোৱাৰিম বুলি কোৱাত দৰিদ্ৰ লোকজনে যি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে, সেই কথা কবিয়ে এই কবিতাটিৰ মাজেৰে খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে। এদিন বাটেদি গৈ থাকোঁতে কবিয়ে এজন হাড় ছাল ওলোৱা এজন মগনিয়াৰৰ মুখামুখি হয়। কিন্তু মগনিয়াৰজনক দেখি কবিৰ মন দুখেৰে ভৰি পৰে। কিয়নো সেই মগনিয়াৰজনৰ হেতা ওঠ ৰঙা চকু, গাত ফটা কাপোৰ পৰিহিত উখহা অপৰিষ্কাৰ হাতেৰে যেতিয়া কবিৰ মুখৰ আগত কিবা এটা পোৱাৰ আশাৰে বাট চাই ৰয়, তেতিয়া কবিৰ মন সেমেকি পৰে। কিন্তু তেনে পৰিস্থিতিৰ সন্মুখীন হৈ কবিয়ে নিজকে অসহায় অনুভৱ কৰে। কবিৰ সহায় কৰিবৰ মন থাকিও সেই সময়ত মগনিয়াৰজনক দিব পৰাকৈ একোৱেই হাতত নাছিল। টকা, ঘড়ী, আনকি ৰুমাল এখনো কবিৰ জেপত নাছিল। তথাপিও মগনিয়াৰজনে কিবা এটা পোৱাৰ আশাত কঁপি কঁপি কবিৰ মুখলৈ চাই ৰোৱাত কবিয়ে সেই দৃশ্য চাই থাকিব নোৱাৰি আন্তৰিকতাৰে মগনিয়াৰজনৰ দুহাত সাৱটি তেওঁৰ ওচৰত দিব পৰাকৈ একো নাই বুলি দুখ প্ৰকাশ কৰে। যেতিয়া কবিক তেনে অৱস্থাত দেখে, তেতিয়া মগনিয়াৰজনে কিবা এটা বুজি কবিৰো দুয়ো হাত ধৰি একো নাই বুলি ইও এক দান বুলি কৈ মগনিয়াৰজন সেই ঠাই ত্যাগ কৰি আঁতৰি যোৱাত কবিয়েও বুজি পাইছিল যে এই দান আন্তৰিকতা আৰু মানৱীয়তাৰ দান। তেনেহ'লে কবিতাটিৰ পৰা ইয়াকেই বুজিব পাৰিলোঁ যে পাৰ্থিৱ বস্তুৱে পূৰাব নোৱাৰা অভাৱ আন্তৰিকতা আৰু মানৱীয়তাৰেও পূৰাব পাৰি। মগনিয়াৰজন দৰিদ্ৰ যদিও তেওঁৰ মনত আন্তৰিকতাৰ অভাৱ নাছিল আৰু সেয়ে কবিয়ে মগনিয়াৰজনৰ জৰিয়তে মানৱীয় অনুভূতিৰ জয়কে সাব্যস্ত কৰিব খুজিছে।